নমস্কাৰ আৰু আপোনালোক সকলোকে বিদিশাস ব্লগৰ এটি নতুন ব্লগলৈ মই বিদিশাই বহুত স্বাগতম জনাইছো। আজি মই নাই হিকাৰণে আজি কি? আজি বিহু, আজি উৰুকা। নাজ দে কে। নমস্কাৰ সকলোলৈ উৰুকাৰ শুভেচ্ছা জনাইছোঁ। বিহুটি আহিলেই বছৰটো কেনেকৈ যায় গমেই নাই। সিদিনা গৈছিল মাত্ৰ আকৌ আহিল। এতিয়া আমাৰ সম্ভৱতে বাটৰ আজি আমি পুঁজি ভেলা পুঁজি বনাইছোঁ। প্ৰতি বছৰে আমি বনাওঁ আৰু আৰু মাছ কিনিম না আমি কিনিম। হা আৰু কি 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 কিনবা? কিনো হৈছে এটো কি আৰু শীতলটোৰ নাম এটা দেচোন। শীতলৰ নাম আমাৰ এটা বুঢ়ী আছে গুলু গুলু নাম দিছো। শুনু মুনু क्या बोला तूने? कुनी देंगे Masa eso. I said disco is the party. Can get it? Disco or party. I said disco is the अरे तुम इंगे देंगे party. Moi giri. गाइस इतना माने प्रिपारेशन एकदम गई गत माने गोटेखिनि प्रिपारेशन আৰু কিমান কি গান শুনিব আপুনি সবতে গান নিজৰটোৱে নিজৰ সবৰে আৰু বাকি চব্জি ৰবজি গোটে সব মানে কাটা হৈ গ'ল। মই কাটিছোঁ আৰু এতিয়া আমি আৰু পুৰা বস্তুখিনি আনিছোঁ। লাহেকৈ ষ্টাৰ্ট কৰিব লাগিব ৰান্ধা। সেইকাৰণে কেমেৰা দেখিলে ক'লৈ To guys, moi ada bustu soy lui, ini bustu soy benar naik ke bawah. যাম মই মই বৰ্তমান উপস্থিত আছোঁ এটা বিশেষ খেলাঘৰত। বৰ্তমান মই উপস্থিত আছোঁ অসমৰ এটা নামী দামী ভেলাঘৰৰ, য'ত ভেলাঘৰৰ অঘোষিত প্ৰতিযোগিতা চলি আছে। তাৰ মাজতে চাৰিটা মহৰ তৈয়ামৰ যুঁজ দেখিবলৈ সৰু মতো নে ডাঙৰ মতো? এইটো ডেংগু মহ, এইটো আমাৰ খলা মহ, এইটো এনকেফেলাইটিছ, এইটো দেশী মহ। টেষ্টি মহ। এইটো মই দেখুৱাই আনিছোঁ বাহিৰৰ পৰা। তেওঁ কৈছোঁ বিদিশা মই অলপ আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। বিদিশাই দেখুৱাই আছে ইতিমধ্যে বাহিৰৰ পৰা দেখুৱাব সমগ্ৰ পৰিৱেশ। 1.5 লাখ টকা বেয়া ক্ষেত্ৰত ভেলাঘৰটো নিৰ্মাণ পিছে পুস্তকত পৰিব। কলা মঠু উঠি আহিবলৈ দেখিব পোৱা গৈছে। দুটা মহৰ আপোনালোকে চাই আছে। মই সমগ্ৰ অসমবাসীলৈ ভোগালী বিহু শুভেচ্ছা দেখিবলৈ পাইছোঁ। ইতিমধ্যে মই উপস্থিত আছোঁ অসমৰ এটা বিশেষ ভেলাঘৰত, য'ত ইতিমধ্যে মহ যুঁজৰ অঘোষিত প্ৰতিযোগিতা দেখিবলৈ পাইছোঁ। মই দেখুৱাই আছোঁ ইতিমধ্যে বিভিন্ন মহবিলাক লেগেল কৰি থকা দেখিবলৈ পোৱা গৈছে। মই চিনাকি কৰা দিছোঁ। মই মহৰ গৰাকীক বিচাৰিম। মহৰ গৰাকী আছে মোৰ লগত। মহৰ গৰাকী মই ধন্যবাদ জনাইছোঁ। মহৰ গৰাকী আছে। এইটো হৈছে আমাৰ ব্ৰিটেইনৰ কলা মহ। এইফালে আছে এনকেফেলাইটিছ, ডেংগু মহ মোৰ আছে। ডেংগু মহ এইফালে আছে। এইফালে আছে এইটো আমাৰ ব্ৰিটেইনৰ মহ।
এটা বস্তু মই দেখুৱাই আছো যে বিদ্যালয়ৰ মহ যিমানেই বল থাকে ডেংগু মহ এটা কামুৰে কিন্তু যথেষ্ট পিছফালে দেখিবলৈ পাইছো হাৰি হাৰি দেখিছো দে সুবিধা হ'ব নাগিন এই ফোন নম্বৰটো কি বগামাটি গৈছিল আপোনালোকক আকৌ পেটিছটোতে ৰান্ধি বগামাটিটো নকৰে না বগামাটি তো গাইজ চাব পাৰিব চাওক দিছে নবজাৰে কি কৰিছে কি ৰান্ধিছে চিকেন ৰান্ধি ষ্টাৰ্ট হোৱা নাই চব পিঁয়াজ ৰান্ধিছে পিঁয়াজ ৰান্ধি নাই পিঁয়াজ ভাজিছে এইটো চিকেন এইটো চৰ্দিহে দি এইটো ওপৰত চিকেন আৰু এটি কি পাঠা পাঠা ন ব্ৰইলাৰ কিটো এইটো পাঠা চাব পাৰিব খাব আহিব একে আমি নাখাওঁ বিদিশাই নাখায় এইটো এই কি বনিছে কটাৰ মাংস এইকেইদিন সদায় খানা হ'ব নি বিহু বুলি দে বাবু মোৰ এচিষ্টেণ্ট মিষ্টাৰ দেৱাংশ ভালদৰে লাগি দে ভালদৰে খানা ভাল হ'ব লাগিব নে নাই হা টেষ্ট কৰি আমিয়ে চাম ভালদৰে কাষৰ গেলা লৈ দিয়ক মাজৰখিনি গেলা দিছে চাইডখন লৈ লওক অঁ তো আমি আহি পালোহি আৰু সঁচাই বহুত ভাল লাগিল আগতে মই যাই পোৱা নাছিলোঁ হ'লে এইবাৰ ফাৰ্ষ্ট গ'লোঁ এনেকৈ মদন কামদেৱ মন্দিৰত প্ৰথম গ'লোঁ এইবাৰ আৰু বহুত ভাল লাগিছে আৰু এনেকৈ ফেমিলিৰ লগত যাইতো আৰু ভাল লাগিছে যাই ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুন তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ